ষ্টাৰ্ট কৰি দিলোঁ অলৰেডি এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰম্ভ কৰি দিওঁ আৰু কেনেকৈ যাম নাজানো ভয়া চলে লেটছ গো আজা ইয়াৰ পৰা ষ্টাৰ্ট আমাৰ গাইড থাকিব আগত চ' লাহে লাহে ষ্টাৰ্ট কৰি দিওঁ ঐ অংকুৰ অলপ ৰখিব দিছে গাইড কৰিব চাওঁ সেইমতে যামগৈ আমি কিছুমান গাইড কৰি আছে কেব লৈ whoever can go a little bit faster, you can go. And the rest who are slow trekkers can come along with me. And in between, he will be there. The other guide will be there. And who can trek a little bit faster, you can go along with the porters. Okay. The trekking will take around 4 to 4.5 hours. 4.5 ঘণ্টা ট্ৰেকিং Anybody knows about Dzuku? No. Nobody. Dzuku, the word Dzuku means soulless. Okay. Soulless. Soulless. Yeah. Soulless. Okay. So whoever can trek a little bit faster, you can go along with the porters. Okay. And middle trekkers, you can go along with the other guide. And Who will be middle guide? Middle guide? middle guide. Which one? Abo. Acha, hill. Okay. His name is Abo. Myself, Harry. Acha. Hi. Oh, medium trekkers. আমি মিডল যাম না আমি সব মিডলৰ লগত যাম মিডল ট্ৰেকাৰ লগত हम आपके साथ जाएंगे Nobody. चलो अभी जा सकते हैं अच्छा फास्ट पर ही जावला दिया तो लेट्स गो here to reach the trekking starting point. Okay. It's around 1 kilometer. ओके सो এতিয়া আমি গৈ থাকো ভেয়া হাই ট্ৰেকিং ষ্টাৰ্ট পুৰা এটা নাম কি আছিল আগৰটো আশিস भैया हाउ इज द जोश कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी और कुछ लोग मनोरंजन भी करवाते हैं एकदम जबरदस्त অৱস্থা এতিয়া টাইট হৈ গৈছে আৰু আছে ও মই সেলফি ষ্টুডিঅ ল'ব লাগিছিল বে সেলফি ষ্টুডিঅ ৰাস্তা চাওক না ৰাস্তা চাওক এই ৰাস্তা ট্ৰেকিং কৰি 4.5 ঘণ্টা গৈছে তো আহি আছে এইবিলাক মানুহ লাহে লাহে আহি আছে এইবিলাক হাই তো লাহে লাহে আহি আছে চাওক কিমান টাইমত কৈছে যে 4.5 ঘণ্টা লাগে নৰ্মেলি আমাৰ যি ট্ৰেকিং এক্সপিৰিয়েঞ্চ নাই চ' অলপ বেছি টাইম লাগিব পাৰে আৰু প্ৰত্যেকখিনি কথা নক'ব পাৰোঁ মাজে মাজে কিছুমান চিনাৰীও দেখাই যাম চ' চিনাৰীবিলাক চাব ৱে টু ডিজুকু এতিয়াহে মেইন ট্ৰেক ষ্টাৰ্ট হৈ যাব হা হেল্ল' তাৰপিছত ডিজুকু পইণ্ট এতিয়া ষ্টাৰ্ট হৈ যাব অৱস্থা বেয়া হৈ গৈছে এতিয়াতো চবৰে অৱস্থা একদম বেয়া পুৰা অৱস্থা বেয়া পাতি গৈছে কেনেকুৱা ষ্ট্ৰীট ষ্টেপ আৰু অলমষ্ট ইয়াতকৈ আধাতকৈও বেছি যাব লগা আছে চাগে কেনেকুৱা ষ্ট্ৰীট বে সেয়া কেনেকুৱা আছে ডাইৰেক্ট আপৱাৰ্ড তেনেকৈ লাহে লাহে গৈ থাকিম ভিডিঅ' কৰিব নোৱাৰি একদম নোৱাৰি কাৰণ ষ্টেপ চাব লাগে তো কেমেৰা ফালে চাওঁতে ইয়াৰ পৰা ষ্টেপত যদি বাই চান্স ভৰি স্লিপ হয় खत्म बाय बाय टाटा गुड बाय गया ডেঞ্জাৰ কোনটা আহিছে চাই লওঁ তাৰপিছত সেই পইণ্টটো পাই গৈছোঁ ইয়াৰ পৰা আৰু প্লেন হ'ব প্লেন খোজকাঢ়িব লাগিব যিটো ষ্টেপ বগালোঁ মানে সেই চব ক'ৰ পঠিছিলোঁ এইটো আছিলে দেখুৱাই দি আছোঁ মই জুম কৰি এইটো আছিলে এইটো
এইটো আছিলে ষ্টাৰ্টিং পইণ্ট তাত গাড়ীৰ পৰা নামি আমি ট্ৰেক ষ্টাৰ্ট কৰিছিলোঁ এতিয়া এইখিনি পালোঁহি 1 ঘণ্টা 40 মিনিট ট্ৰেক কৰিলোঁ কমপ্লিট কৰি সেইটো পাইছোঁ এতিয়া সকলোৱে ৰেষ্ট লৈছে এইপিনে যাওঁ আমি ৱে টু ডিজুকু এইখন লাগি আছে পেনাৰ এইখন সেইপিনে যাম চ' অকণ বিস্কুট চিস্কুট খাই ৰেষ্ট চলিছোঁ চবে ৰেষ্ট লৈছে এনাৰ্জি গোটালিছে তাৰপিছত ফটোশ্বুট চলি আছে এইপিনে বস্তাটো নুমাই থৈ দিছোঁ এইবিলাক চ' ভিউটো চাওক কি মজা ভিউ বে এৰিবলৈ মন নাযায় সঁচাকৈ ডিজুকু মানে বহুত মজা ভিউ আই থিংক অলমষ্ট 1500 এল্টিটিউডত আছে চাগে আমি 1500 মিটাৰ অলমষ্ট 1500 অলমষ্ট এটা আইডিয়াতহে কৈছোঁ দেই মই চিয়ৰ নাজানো চ' এতিয়া ইয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিম তো চাই থাকক ভিডিঅ'ত তাৰ পৰা আমাৰ ট্ৰেকিং পইণ্ট মানে প্লেন ট্ৰেকিং মানে হেৰিলৈকে ট্ৰেকিং ষ্টাৰ্ট এই এনেকুৱা লুংলুঙীয়া বাটৰে আহি আছোঁ এই লুংলুঙীয়া বাটে যাবলৈ কিমান দূৰ যাবলৈ নাজানো চব মানুহবোৰে আগত গ'ল এইবিলাক পিছপিনে আহি আছে এগেইন আমি ভেলিলৈকে যাম তো এই আৰু অৱস্থা বহুত বেয়া জুকু অহা পূৰা মজা পাই গৈছোঁ ফুল ট্ৰেকিং আৰু আছেই জোকে ধৰিলে বৰবাদ অহ' এতিয়াতো পূৰা ডাউন চাওক নদী এই নদী মাজৰ লুংলুঙীয়া একা বেকা বাটেৰে ৱে টু জুকু ভেলি নাজানো কেতিয়া শেষ হ'ব এইপিনেও বাঁহগছ পিনেও বাঁহগছ হাতবোৰ কাটি দিছে টি চাৰ্ট পিন্ধিলেও তেনেকুৱা হৈছে ইয়াৰ ৰখি ফুল চাৰ্ট পিন্ধিব জেগা নাই পূৰা লুংলুঙীয়া চাচোন চব পূৰা এনেকৈ एक घंटा हो सके हम लोग लगभग 2 किलोमीटर आए ना दीदी हाँ सर हाँ 2 किलोमीटर सर सके बेसि आहिलो এনেকুৱা সেই লুংলুঙী ৰাস্তা আহি এই নজাৰা পাইছোঁ মানে কেনেকুৱা মজা কি ভিউ ফটো মাৰিম নে মানে যাম কনফিউজ হৈ যাওঁ এনেকুৱা ভিউ যাবলৈ মন নাযায় গ'লে কি মজা ৰাস্তাটো ইমান সৰু তাতে মানুহ ৰিটাৰ্ণ হৈ আছে ছাইড দিবলৈ ছাইড নাই ইয়াতে যাবও লাগে আৰু আমাৰ লাকিলি আজি কি হ'ল বৰষুণ নাই চ' সেইটো কাৰণে হেংগত বৰষুণো নাই ৰ'দো নাই একদম আৰামছে আমি ট্ৰেকিং কৰি আছোঁ যদিহে ৰ'দ বৰষুণ কিবা থাকিলে হয় ন পৰিছিলে এই চাওক কেনেকৈ লুংলুঙীয়া মানুহতে যাবলৈকে নোৱাৰি বোকা আছে ইয়াৰ তলত জেগাই জেগাই মানে বোকা আছে য'ত শুকোৱা নাই বৰষুণ দিয়াৰ পিছত এই মানুহটোৱে পাৰ হ'ব নোৱাৰি হা অঁ নাই মই মোবাইল চোৱাই নাই মই জাষ্ট মানে বকিহে গৈ আছোঁ আৰু ৰাস্তা চাই আছোঁ মই ভাই কিন্তু ভাই মজা লাগিছে আহি একদম পুৰা প্ৰেছাৰ বসুল ট্ৰিপ
আহিব লাগে পেছা বাছিল ট্ৰিপ পুৰা এই চাওক ভিউ চাওক ইয়াৰ পৰা কেনেকুৱা আচ্ছা পেছা বাছিল পুৰা পেছা বাছিল আৰু মেইনটো পাবলৈ আছে হয় নাই মেইনটোতো পাবলৈ আছে আপোনাৰ ৰিটাৰ্ণ না আহি আছে আচ্ছা আচ্ছা ঠিক আছে লগ পাম চাওক না কেনেকুৱা এই মষ্ট প্ৰবেবলি আমি সেইটোলৈ যাম চাগে আগত এটা আছে মই দেখুৱাই আছোঁ জুম কৰি অঁ দেখিছে নাই জানো এটা অলপ লাল লাল দেখি আছে মানে এইটো সেইটো চাগে বেছ কেম্প হ'ব চ' সেইটোলৈকে গৈ আছোঁ এইপিনে চাওক মানে মাজতে জুকু ভেলীত যেতিয়া জুই লাগিছিলে চ' শুকান দিনত জুই লাগিছিলে জুই লাগি গছবিলাক এনেকুৱা হৈ গৈছে মানে চববোৰ পুৰি গ'ল ঠাল ঠৰঙাবিলাক পুৰি গ'ল আৰু বাকী মেইন গছটো মানে ৰখি গ'ল চ' এনেকৈ থাকিলে কি ক'ম বহুত বহুত পুৰা পুৰা পেচা বচুল ট্ৰিপ ভাই মই কৈ আছোঁ ভাল লাগিছে এডভেঞ্চাৰ যদি একচুৱেলি কৰিবলৈ বিচাৰা ন এনেকুৱা মানে এইখিনি পামেই আমি এডভেঞ্চাৰ হয় নাই এইখিনি নৰ্মেল কিছুমান যে বোকা পানী একদম ভৰিখন লুটি পুটি হৈ যায় এইটো চাওক চলো মই প্ৰিফাৰ কৰিম আহক ফুল্লি ৰেডি হৈ আহিব কি লাগিব কি নালাগিব তাৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' বনাম মই কৈ দিম আপোনালোকে আহি যাব নেক্সট এতিয়া আকৌ অলপ ট্ৰিপ মানে আকৌ অলপ আগবাঢ়ো আৰু মানে মোবাইল চাই থাকিব নোৱাৰি মৰহি মানে কেনেকুৱা আছে এইটো ফুল ছিঙাটো মানা ন এইটো মানা আছে এইটো ছিঙিব নোৱাৰি It was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never অলপ বহিছোঁ সেই হিলত বহি লৈছোঁ মানে পাহাৰৰ হিলত বহি লৈছোঁ আৰু ছাইডত নাযাওঁ তেনেকুৱা পূৰা মজা লাগিছে ইমান ভয় লগা নাই এইটো মানে প্লেইন অলপ চলপ ওখ পখ আছে খোজকাঢ়িব পাৰি ধুনীয়াকৈ খালী অন্ধকাৰ গোটেই দুইফালে এইবিলাক বাঁহৰ গছবোৰ ওপৰতো আছে একদম মানে আকৌ জাষ্ট মানুহটো আহিবই পাৰি আৰু বাকী তেনে ৰাস্তাটো এনেকুৱাই আৰু কৈ আছে যে ৰিটাৰ্ণ নহয় মানে বোলে 1 ঘণ্টা আধা ঘণ্টা এনেকুৱা লাগিব বুলি কৈ আছে চাওঁ আৰু কিমান টাইম মই আহি অলপ আগত পালোঁ বাকী লগৰকেইজন অহা নাই মানে আহি পোৱাহি নাই সিহঁতক ৰখি আছোঁ আৰু গোটেইখন পাহাৰ এইখন গোটেই পাহাৰ এইপিনে মানুহে কৈ আছে কোনোবা গোটেই পাহাৰ আৰু বৰ্তমান টাইম হৈ আছে 1:43 আৰু যাওঁ ইয়াত গৈ বেছ কেম্পৰ পৰা আকৌ নাই ভাবে মানুহবিলাক ক'ত মাত কৰি আছে হাই হাই বেছ কেম্পৰ পৰা আকৌ যাব লাগিব ভেলীলৈকে চ' কিমান টাইম লাগে আৰু নাজানো গৈ লওঁ চাই থাকক ভিডিঅ'টো 2,000 years later. ফাইনেলি সেইটো কেন্দ্ৰ দাদা গেট পাই গ'লোঁ বেছ কেম্পৰ চ' এই বাকীবিলাক আগতে আহি পেলাই ৰিটাৰ্ণৰ বাহ বাহ ইয়াতে মানে মানুহবিলাক এনেকৈ টেণ্ট কৰে আৰু এনেকৈ টেণ্ট কৰি থাকিব লাগিব মানে 2-1 ঘণ্টা ট্ৰেক কৰাৰ পিছত ফাইনেলি বেছ কেম্প ফাইনেলি উই আৰ হিয়াৰ এট বেছ কেম্প ইয়াৰ পৰা আমি যাম চাবলৈ ৰেষ্ট লৈ লওঁ